হেল্ল' ভিউৱাৰ্ছ, সকলোৱে হয়তো ভাবিছে ইমান দবা পিটা বৰষুণৰ মাজত ইহঁত আকৌ ক'লৈ যাবলৈ ওলাইছে। ৰ'ব ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহে গম পাব। বৰষুণ যাক ইমানেই জোৰে আহিছিলে যে ঠাণ্ডাত আমি জেকেট চুৱেটাৰ পিন্ধিব লগা হ'ল। আৰু এয়া গৈ পালোঁ আমি জেঠাইৰ ঘৰ, মানে নগাঁৱৰ মিলনপুৰত থকা জেঠাইৰ ঘৰত অকণমান সময় আমি ৰেষ্ট ল'লোঁ। কিয় ল'লোঁ ক'ম বাৰু। তাতে গৈ আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ, কাৰণ ৰাতিপুৱা আমি শুই উঠিয়ে ওলাই গৈছোঁ, তাতে আকৌ বৰষুণ, বনাই মেলি খাই থাকোঁ মানে দেৰিয়ে হৈ যাব দেখোন। আৰু নগাঁৱৰ পৰা ডাঙৰ দাদাও আমাৰ গাড়ীত উঠিলে, আৰু এইবাৰ আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ দেই। তাইক এংগেজ কৰাবলৈ বুলি এনেকৈ মাক জীয়েকে কথা পাতিয়ে গৈ আছোঁ। আৰু এয়া গৈ পালোঁ আমি কাজিৰঙাৰ ঘন জংঘলৰ মাজতে ৰখি তাইক দুই এটা গড়ো দেখুৱালোঁ, কিন্তু তাইনো আৰু কি বুজি পাব। এইবাৰ এওঁলোকে বোলে বোকাখাটৰ এয়া ফেমাছ ৰুটি আৰু আলু ভাজি খায়। আমি আকৌ চাহেই খালোঁ দেই। আৰু যোৰহাটৰ দাদাৰ ঘৰত আমাৰ কাৰণে লাঞ্চ ৰেডিয়ে হৈ আছিলে, গতিকে তাত লাঞ্চ কৰিবলৈ সোমালোঁ। মানে শাহুৱেকৰ ঘৰত কৰিলোঁ ব্ৰেকফাষ্ট আৰু বোৱাৰীৰ ঘৰত লাঞ্চ। আমাৰ এনেকৈ সেই দিনটো কাটি গ'ল। আৰু এয়া গৈ পালোঁ শিৱসাগৰ। আৰু আজি ৰাতিটোৰ বাবে আমি এই হোটেলখনতে থকাৰ ব্যৱস্থা কৰি ল'লোঁ। গোটেই দিনটো তেনেকৈ গাড়ীত বহি জাৰ্ণি কৰি, লগত আকৌ গিনিৰ দুষ্টামিবোৰ সহ্য কৰি আমাৰ একদম ভাগৰ লাগি গৈছিলে। গতিকে সোনকালে ৰুমতেই আমি ডিনাৰটো অৰ্ডাৰ কৰি খাই লৈ বোলো শুই থাকোঁ। এতিয়া আহক আপোনালোকক পিছদিনা ৰাতিপুৱাটোলৈ লৈ যাওঁ। বহুদিনৰ পৰাই মনত এটা আশা পুহি ৰাখিছিলোঁ যে নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ ভাগলৈ গৈ বাবাক এবাৰ দৰ্শন কৰিম। গতিকে আজি সেই সুযোগ আহি গ'ল। ইয়াত গৈ দেখা পালোঁ যিহে দীঘল লাইন। মই বোলো এই লাইনত থাকিলে দেখোন আমাৰ আজি গধূলি হৈ যাব, কিন্তু এজন ভলেণ্টিয়াৰে আহি ক'লে যে আপোনালোকৰ কোচত যেতিয়া কেঁচুৱা আছে, গতিকে আগলৈ যাওকচোন, তাতে আপোনালোকক ভিতৰৰ পৰা মানুহ আহি লৈ যাব। আৰু সেইমতেই কাম হ'ল। আৰু এয়া দেখিছে নহয়, গিনিয়ে উল্টাকৈ হ'লেও বাবাক ঢেৰ সেৱা জনালে। ভবাতকৈ বহু সোনকালেই আমি বাবাৰ দৰ্শন কৰিবলৈ সুযোগ পালোঁ। আৰু তাৰ পাছত বাবাৰ প্ৰসাদ ভাগো খালোঁ। বাহিৰলৈ ওলাই আহি দেখিলোঁ যে এতিয়াতো মানুহৰ আৰু ভিৰ হৈছে। এই সকলোবোৰ মানুহে গৈ দৰ্শন কৰালৈ কিমান যে সময় নালাগিব বাপৰে। আৰু ভাবিলোঁ শিৱসাগৰ গৈছোঁ যেতিয়া শিৱদৌলত কিয়নো নোসোমাওঁ, গতিকে তালৈ গৈ শিৱ বাবাক এবাৰ দৰ্শন কৰিলোঁ। স্কুলত পঢ়াৰ দিনতে এবাৰ দেউতাই আমাক শিৱসাগৰ ফুৰাবলৈ লৈ গৈছিল। কথাবোৰ সিমান ভালকৈ এতিয়া মনতেই নপৰে, কিন্তু এইবাৰ গৈ পিছে বৰ ভাল লাগিল। গিনিও বৰ ভাল পালে। ঘৰমুৱা যাত্ৰাত এয়া জাজিৰ হোটেল এখনত আমি দুপৰীয়াৰ পেট পূজা কৰি ল'লোঁ, কাৰণ ৰাতিপুৱাৰ পৰা তেনেকৈ ভালকৈ একো খোৱাই নাছিলোঁ। আৰু তাৰে ৱাছৰুমত কাপোৰ সাজো সলাই ল'লোঁ, কাৰণ গিনিৰ লগত ইমান দূৰ মেখেলা চাদৰ পিন্ধি আহিবলৈ বৰ দিগদাৰ হয়। আৰু এই ধুনীয়া চাহ বাগানবোৰৰ মাজে আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। মই পিছে দুখনমান ফটো লগাই দিছোঁ, আপোনালোকে চাব পাৰিব। ব্লগটো ইয়াতে সামৰিছোঁ দেই, বাই।